ৰাতিপুৱা 7টা বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। আমি বৰ্তমান গৈ আছোঁ নামৰূপলৈ। ধুনীয়া এটা পৰিৱেশ। ৰাতিপুৱা সময়ত বৰষুণ দিছিলে, আপোনালোকে দেখা পাইছে। ৰাস্তাটো অকণমান ভিজা ভিজা হৈ আছে আৰু বাগানৰ মাজে মাজে আমি বৰ্তমান গৈ আছোঁ নামৰূপলৈ। আপোনালোকক দেখাই গৈ থাকিম, চাই থাকক। আমি বৰ্তমান চাহ খাবলৈ হোটেল বিচাৰি আছোঁ। ৰাতিপুৱা যিহেতু সোনকালে অহা হ'ল, চাহ তাহ খোৱা নহ'ল। এতিয়া আমি সোণাৰী টাউন পাৰ হৈ গুচি আহিলোঁ। মাজতে যিহেতু আমি নৰখিলোঁ, সেইকাৰণে হোটেল নাপালোঁ। এতিয়া বৰ্তমান আমি আগলৈ বুলি গৈ আছোঁ। আগতে য'ত পাওঁ তাতে চাহ খাই ল'ম আৰু এতিয়া গাড়ীত উঠি লওঁ। উঠি এতিয়া বৰ্তমান আমি গৈ থাকোঁ আগলৈ বুলি আমাৰ যাত্ৰা। আমি বৰ্তমান সাপেখাটৰ এখন হোটেলত ৰখিছোঁ। তাতে চাহ তাহ খাওঁ বুলি সোমালোঁ। এতিয়া বৰ্তমান আমি তাতে খাইছোঁ পুৰি, খাই লওঁ ধুনীয়াকৈ, তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ। আমি বৰ্তমান আহি নামৰূপত সোমাইছোঁ। নামৰূপৰ ধুনীয়া ধুনীয়া সৌন্দৰ্য উপভোগ কৰিছোঁ। ধুনীয়া ধুনীয়া পাহাৰবিলাক আমি উপভোগ কৰিছোঁ। আৰু এতিয়া আমি বৰ্তমান পাইছোঁ দিল্লী ঘাটৰ ওপৰৰ দলঙত। আমি বৰ্তমান তাৰ ওপৰেদি গৈ আছোঁ। তাত ৰখা নহ'ব, কিয়নো আমাৰ টাইম নাই বহুত বেছি, সেইকাৰণে নৰখিলোঁ। আমি বৰ্তমান আহিছিলোঁ মোৰ প্ৰিয় বান্ধৱী এজনীৰ ঘৰত। এতিয়া আমি সোণাৰী হৈ পালোহি। দিল্লী ঘাট পাৰ হৈ আহি আমি নামৰূপ পালোহি। মানে আমি ফাইনেল ডেষ্টিনেশ্যন আছে নামৰূপ, তাৰপিছত আছে ডিব্ৰুগড়। এতিয়া বৰ্তমান আমি নামৰূপত পাইছোঁ। সেই পিছফালে আছে দাদাহঁত, সিহঁতি অহা নাই। মই ভাবিলোঁ ভিডিঅ'টো অকণমান কৰি লওঁ। এতিয়া সিহঁতৰ ঘৰলৈ আহি আছোঁ আৰু আপোনালোকক দেখাম মোৰ বান্ধৱীজনী হোষ্টেলত থাকোঁতে তাইক লগ পোৱা। তাৰপিছত সিহঁতৰ ঘৰলৈ অহা নাই, মানে তেতিয়াই অহা, আৰু এবছৰমান আগত তাইক এদিন লগ পাইছিলোঁ, কিন্তু মানে অহা নাছিলোঁ। চ' আজি আহিছোঁ, আপোনালোকক দেখাম। তাৰপিছত আমাৰ দাদা, আমি এতিয়া গৈ আছোঁ। বৰ্তমান আমি খাই আছোঁ চাহ দিলে ধুনীয়াকৈ, ঠাণ্ডা পানী খালোঁ। খাই বৈ এতিয়া চাহ খাই আছোঁ ধুনীয়াকৈ। চাহ তাহ খাই লওঁ আৰামছে আমি। আমি গৈ আছোঁ। অলপ দূৰ খোজকাঢ়িব লাগিব। আমাৰ যিহেতু গাড়ী নাহিল, আমি সিহঁতৰ ঘৰত সোমালোঁ। সোমাই মেলি চাহ তাহ খালোঁ। খাই বৈ আমি ওলাই দিছোঁ আৰু অলপ ফুৰিবৰ কাৰণে আহিছোঁ, যিহেতু বহুত দিনৰ পিছত, সেইকাৰণে অকণমান ফুৰোঁ বুলি আহি গ'লোঁ। এতিয়া মোৰ পিছত আহি আছে এই দুজন, দেখিছে, আৰু এইজনী, আৰু মোৰ আগত গৈ আছে দুজন। এতিয়া আমি যাওঁ জেকুৱেল চাবলৈ। আপোনালোককো দেখাম, চাই থাকিব আপোনালোকে। চাব পাৰে মানে বুজা, এইবিলাক কি হয়? কি হয়? ফেক্টৰী লেতেৰা পানীবিলাক ন, সেইফালৰ পৰা ওলাই আহিছে এনেদৰে, চাব পাৰে। চাওকচোন পাহাৰখন কি ধুনীয়াকৈ ওলাই আছে। এইফালে হয়, এইফালে আমি গৈ আছোঁ বৰ্তমান। গৈ আছোঁ জেকুৱেল। এইবোৰ নেকি জেকুৱেল? নহয়, আৰু আছে নি? ৱাও, আপোনালোকে পানীৰ সোঁতটো চাওকচোন, কেনেকুৱা ধৰণৰ সোঁত, আপোনালোকে দেখিলে আচৰিত খাব। এইখন কি হয়? নৈখন এখন কি হয় আচলতে জানে? ময়ো নাজানো। এইখন হৈছে মানে 1 নম্বৰ জেকুৱেল হয়, এখন নৈ নহয়। আৰু আমি বৰ্তমান গৈ আছোঁ 2 নম্বৰ জেকুৱেলত। আপোনালোকক দেখাই আছোঁ। চাওক আপোনালোকে সোঁত চাওক, পানীৰ কিমান সোঁত, বহুত বেছি সোঁত হয়। আৰু আনফালে ইয়াত গা ধুইছে, গা পা ধুইছে সকলোৱে, ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। আনফালে আছে বহুত বেছি কচু আনি, এইবিলাক আপোনালোকে চাব পাৰে, বহুত বেছি কচু আছে। এইফালে আমি এতিয়া গৈ থাকোঁ আগলৈ। আৰু এটা কথা, মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰাস্তাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, কিন্তু আপোনালোকক স্বাগতম জনোৱা হোৱা নাই। ভিডিঅ'টো যিহেতু আগতে আৰম্ভ কৰিয়ে দিলোঁ, তথাপিও স্বাগতমটো জনাই লওঁ নে কি কয় স্বাগতম। হেল্ল' গাইজ, মানে মোৰ মৰমৰ অসমবাসী ৰাইজ সকলোকে জনাইছোঁ মোৰ ফালৰ পৰা নমস্কাৰ, স্বাগতম জনাইছোঁ। মই অনাক্ষীয়ে আপোনালোকক মোৰ অসমীয়া ছোৱালী অনাক্ষীৰ অন্য এটি ব্লগলৈ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। মই জেকুৱেলৰ পৰা আপোনালোকক দেখাই থাকিম, ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মই বৰ্তমান ঘৰৰ পৰা আহি পাই গ'লোঁ নামৰূপৰ 2 নম্বৰ জেকুৱেলত আছোঁ আমি এতিয়া বৰ্তমান। আপোনালোকক দেখাই দিছোঁ। এবাৰ এইফালে বহুত বেছি সোঁত আহি আছে জেকুৱেলত, যিহেতু বৰ্তমান আমি আছোঁ। আপোনালোকক ধুনীয়াকৈ এবাৰ দেখাবলৈ চেষ্টা কৰিম বেক কেমেৰাত। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বহুত বেছি ভাল পাব, চাই থাকক। এইফালে আপোনালোকে চাওক, পানীৰ সোঁত আপোনালোকে দেখিছে, বহুত বেছি। মই পিছলি গৈছিলোঁ, ভাগ্যে পিছল হয় বহুত বেছি। মই ইয়াতে পানীতে পিছলিছিলোঁ, আপোনালোকে চাব পাৰে। এইফালে আৰু পিছফালে পাহাৰখন চাওক, দেখাইছোঁ। এইফালে আৰু আনফালে ফটো মৰাত লাগি আছে। এইফালে দাদা, ভণ্টি, আৰু এইফালে ভাইটি। আৰু মানে কি আপোনালোকক দেখাই দিছোঁ আৰু ধুনীয়াকৈ এবাৰ পানীৰ পৰা মানে কাৰেণ্টৰ কিমান স্পীড আছে, আপুনি চাউণ্ডটোতে শুনি পাব পাৰে।
নামি নাযাওঁ, ভয়ো লাগে। আৰু আপোনালোকে ভালদৰে এবাৰ চাওক, মই দেখাম বাৰু, বেক কেমেৰা কৰি আপোনালোকক দেখাম ভালদৰে এবাৰ। পিছফালে আপোনালোকে চাব পাৰে, মানে কি পিছফালে আপোনালোকে চাব পাৰে কিমান ধুনীয়া এটা পৰিৱেশ। আৰু আনফালে পানীৰ আপোনালোকে সোঁতটো দেখিছে, কিমান ডাঙৰ এটা সোঁত। এইটো হৈছে 2 নম্বৰ জেকৱেল, আৰু 2টা জেকৱেল আছে, সেইকেইটাত আমি যাব নোৱাৰোঁ কিয়নো তাত মানে নৈ পাৰ হ'ব লাগে, কিবা কিবি আমি নাজানো। 1 নম্বৰ জেকৱেল দেখালোঁ, আৰু এইটো 2 নম্বৰ জেকৱেল হয়। এতিয়া আমি ইয়াতে অকণমান উপভোগ কৰোঁ ইয়াৰ পৰিৱেশটো। ৰ'দো দিছে অকণমান। এইকেইজন আমাৰ গোটেইকেইজন, আমাৰ লগত অহা দাদাহঁত আৰু ভণ্টি ভাইটিহঁত আহিছে বৰ্তমান দিল্লীঘাট নৈখনৰ পৰা। মই সেইটোৱে কোৱা নাছিলোঁ ক'ৰ পৰা পানী আহি আছে। দিল্লীঘাটৰ পৰা আহি আছে পানীটো এইফালে। আকৌ এবাৰ দেখাই দিলোঁ। এইজনী মোৰ বান্ধৱীজনী হয়, ফটো মাৰি লওঁ। এটা কথা কওঁ, ইমান ধুনীয়া এখন ঠাই, কিন্তু এটা বস্তু বেয়া লাগিলে, চাৰিওফালৰ পৰিৱেশটো ইমান চাফা নালাগিলে। আপোনালোকে চাব পাৰে এইবিলাক বটল, চেণ্ডেল, কিবা কিবি আৰু মানে লেতেৰা হৈ আছে। চাগে খৰালিমহীয়া এইবিলাক চাফা কৰে, তেতিয়া চাগে অলপ মানে টুৰিষ্ট প্লেচ হৈ পৰে, কিন্তু এতিয়া বৰ্তমান ইমান চাফা নালাগিলে, সেইকাৰণে বেয়া লাগিলে অকণমান। আৰু আনফালে শিলবিলাক চাব পাৰে, ইমান ধুনীয়া চাফা হৈ আছে পানীবিলাকো। মই অকণমান চুই চাবলৈ চেষ্টা কৰিছোঁ, ভাল লাগিলে। শিল হয়, এইবিলাক বেছি ডাঙৰ ডাঙৰ শিল নহয়, বহুত বেছি ডাঙৰ ডাঙৰ শিল দেখিব পালোঁ। আপোনালোকক যাওঁতে দেখাম, আহোঁতে ভিডিঅ' কৰা নহ'ল বাৰু, যাওঁতে আপোনালোকক দেখাম। আৰু সেইবিলাক গৰু চাব পাৰে, পানীত নামি আছে। এইফালে দেখিছে আপোনালোকে, এটা বহুত ভাল লগা এটা পৰিৱেশ বুলি ক'ব লাগিব। আৰু আনফালে ইয়াত আছে ছাগলী, আপোনালোকে চাব পাৰে, এইবিলাক দেখিছে। গোটেই 4 ৰাউণ্ডটো আপোনালোকক এবাৰ দেখাই দিছোঁ ভালদৰে। জেকৱেলৰ হিষ্ট্ৰীটো মই ইমান ভালদৰে নাজানো, কিন্তু 2-এজন লোকৰ মুখত শুনা মতে দিল্লী নদীৰ এটা পানীৰ বান্ধ হয়। এইটো মানে VVFCয়ে বান্ধ দিব বিচাৰিছিল। এই বান্ধটো কালক্ৰমত গৈ পৰ্যটনৰ স্থান হিচাপে পৰিচিত হৈছে। এতিয়া সেই ঠাইলৈ বিভিন্ন ঠাইৰ বিভিন্ন লোক আহে আনন্দ উপভোগ কৰাৰ উপৰিও প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া ন, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈও বহু লোক আহে। আৰু হয়নে নহয় মই নাজানো, কিন্তু যিসকল ব্যক্তিয়ে ভালদৰে জানে, যদি মই ভুল কৈছোঁ তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব। বালি আপোনালোকে চাব পাৰে, এইটো পানী উঠে ন, এইফালে পূৰা পানী বাঢ়িলে তোৰ এই ওপৰলৈকে বালি আছে, সেইবিলাকলৈকে পানীটো উঠি যায়। কিন্তু এতিয়া অকণমান পানীটো কমি আছে, হ'লেও মানে বহুত পানী আছে, কম বুলি ক'ব নোৱাৰি। আৰু এতিয়াও বৰ্তমান আহিছোঁ, ফটো মাৰি লওঁ। এইফালে এটা ধুনীয়া ভাল লগা, কি ক'ম আৰু, ইয়াত পানীত নানামো বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নামি দিওঁ। আগতে ইয়াত বাঁহৰ দলং এখন আছিলে, এইটো চাইডে আছিলে ন, চাইডে আছে। এতিয়া ইটো চাইডে নতুন পকা দলং এখন বনা হৈছে, কাৰণ আগতে এইফালে মানুহখিনি বাঁহৰ দলঙেদি পাৰ হয়, সেইফালে পাৰ হৈ যায়, পাৰ হৈ যাবলৈ বাঁহৰ দলঙেদি। এতিয়া নতুন দলং হ'ল। দলংখন কোনটো চাইডলৈ আছে? ইয়াৰ পৰা 1 কিলোমিটাৰমান আঁতৰত হ'ব, মানে এই পাহাৰখন আছে যে, এই সেইফালে মানে আছিলে বৰ্তমান। এতিয়া পকা দলং হ'ল ন? এতিয়া পকা দলং হ'ল। এতিয়া সিফালৰ পৰা আহিব পাৰে এইফালে। আমি অকণমান পানীত নানামো বুলি ভাবিছিলোঁ, কিন্তু মানে নানামিলেও ভাল লগা নাই, অকণমান নামি দিলোঁ। বহুত আগলৈ যোৱা নাই, আৰু পাহাৰৰ পানী একেলগে লগ হৈ আহিছে, নৈ পাহাৰ 2টা ন। তাৰপিছত স্পীডটো বহুত বেছি আছে, তথাপিও নামিছোঁ, আগলৈ যোৱা নাই বাৰু, ভয়ো লাগে, বেছি আগলৈ যোৱা নাই। আমি অকণমান এনেই আৰু ভৰিকেইটাহে তিয়াইছোঁ, সিমানেই। এতিয়া আছোঁ আৰু বহুত বেছি ভাল লাগিছে, বহুত বেছি গৰমো নহয়, বহুত বেছি ঠাণ্ডাও নহয়, একদম নৰ্মেলত আছোঁ, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু মানে কি ক'ম আৰু, বহুত ধুনীয়া এটা ভাল লগা। কি হৈছে, পানী চিটিকেলে হৈছে, ভাল লাগিছে বহুত বেছি। আমি বৰ্তমান ইয়াত আহিম বুলি ভবা নাছিলোঁ, লগৰজনীয়ে ক'লে বহুত বেছি পানী হৈ আছে বুলি ক'লে, তথাপিও ভাবিলোঁ ৰাস্তা বেয়া ক'লে, 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব ক'লে। আমি ভাবিলোঁ মিছা কৈছে নেকি বুলি ভাবি সন্দেহতে মানে সন্দেহ কৰি আহি গ'লোঁ, কিজান মিছা কৈছে নি বুলি। সেইটোৱে হ'ল, মিছাকৈ কৈছিলে মানে। তাৰপিছত আহিলেও ভাল লাগিলে, আপোনালোককো দেখালেও, মোৰ ব্লগত আপোনালোককো দেখালোঁ। আপোনালোকে চাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব, নিশ্চয় ভাল পাব, মই আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু যদি চাই ভাল পায়, জানে আৰু কি কৰিব লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চেনেলটো। এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। এতিয়া চাওঁ আৰু কি কৰোঁ, আপোনালোককো দেখাম কি কৰোঁ কি নকৰোঁ। ইমান বছৰৰ পিছত তোমাৰ অনুভৱটো অকণমান কোৱা। বহুত ভাল লাগিছে, মানে বছৰৰ পিছত আমি লগ পাইছোঁ, একদম লকডাউনত লগ পাইছিলোঁ, তেতিয়া ভণ্টি থ'বলৈ আহিছিলোঁ। 1.5 বছৰমান হ'ল অহা, তাৰপিছত আজি লগ পাইছোঁ। কিন্তু ইহঁতৰ ঘৰলৈ আহিছোঁ প্ৰায় 3 বছৰ, 19তে ওলোৱা, 19ৰ আগতে অহা, 18 মানতে অহা নেকি, 18 মানতে অহা। এতিয়া 28 কি, এতিয়া বৰ্তমান 22 থাকিবই নাযায়। ভাবকচোন কিমান বছৰৰ পিছত। মই নাথাকোঁ, থাকিব অহা নাই, যামগৈ, থাকিব নাথাকোঁ, মানে মাও গাটো ঘৰত ইমান ভাল নহয়, সেইকাৰণে। কি আৰু বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া মানে
হাৱা মাৰি আছে, একদম বতাহ মাৰি আছে, ধুনীয়া ধুনীয়া, বহুত বেছি ভাল লাগিছে। কি ক'ম আৰু আপোনালোকক দেখাই আছোঁ। আনফালে ফটো মাৰি আছে, আপোনালোকক দেখাই আছোঁ ৰ'বা ধুনীয়াকৈ। এইফালে ফটো ছেশ্যন চলি আছে আৰু আনফালে ইয়াত মানুহ চাব অহা মানুহ এইবিলাক আপোনালোকে চাব পাৰে। আৰু আমাৰ দাদাই সৰু টিকলা টিকলা পোৱালিকেইটাৰ লগত কথা পাতি আছে। এইফালে আপোনালোকে চাব পাৰে, ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ। এইফালে ফটো মাৰি আছে, আপোনালোকে চাব পাৰে, তেওঁ জকা বোলে। এইফালে চাব পাৰে, ইমান আগলৈ নাযাব। মোৰ চেনেলত কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিয়ক। অসমীয়া ছোৱালী অনাক্ষী চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সকলোৱে চাব। এতিয়া নতুনকৈ আৰম্ভ কৰিছে, লাহে লাহে কণ্টেণ্টবিলাক ভাল হ'ব। নতুনকৈ শিকি আছে, শিকিব, সকলোৰে মৰম আশীৰ্বাদ লাগিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু মৰম দিব। মোক আশা কৰোঁ আপোনালোকে মৰম দিব আৰু ভাল পাব বুলি। দিবলৈ চেষ্টা কৰিছোঁ, কিমান দূৰ সম্ভৱ হৈছোঁ নাজানো, কিন্তু নিজে যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ দিবলৈ। আশা কৰিছোঁ আপোনালোকো ভাল পাব। ইমান ধুনীয়া এটা পানীৰ মাজত আছোঁ, ইমান ভাল লাগিছে, মানে কি ক'ম আপোনালোকক বুজাব নোৱাৰোঁ। বহুত বেছি ভাল লাগিছে। পানী মৰামৰি কৰি আছে। এইফালে আমাৰ পল্টনটো দেখাই দিছোঁ এবাৰ। ছজনীয়া পল্টন হয় আমাৰ। চাই লৈছোঁ, মই পাহৰি গ'লোঁ কেইজন আছিলে, চাই পিনে এবাৰ কৈ দিছোঁ। আৰু বৰ্তমান আছোঁ ইয়াতে আমি। তাৰপিছত এইবিলাক কি হ'ব, শিলগুটি দলিয়া দলি কৰিছে মানে। তাৰপিছত আমি যাম পূজাহঁতৰ ঘৰ, মানে মোৰ বান্ধৱীজনীৰ নাম পূজা শইকীয়া হয়। সিহঁতৰ ঘৰত যাম, তাৰপিছত ভাত পানী খাম, খাই বৈ ওলাই দিম। যিহেতু আমি যাওঁতে ডিব্ৰুগড় হৈ যাব লাগিব। আহোঁতে সোণাৰী হৈ আহিছিলোঁ, যাওঁতে ডিব্ৰুগড় হৈ যাম, কিয়নো দাদাহঁতৰ কিবা এটা কাম আছে ডিব্ৰুগড়ত, সেইকাৰণে আমি ডিব্ৰুগড় হৈ যাওঁতেতো অলপ টাইম লাগিব, সেইকাৰণে ডিব্ৰুগড় হৈ যাম। তাৰপিছত এইবিলাক বাই বাই দিওঁ আৰু ঘৰলৈ যাওঁ, মানে পূজাহঁতৰ ঘৰলৈ যাওঁ। যেইবিলাক বাই বাই দিছোঁ আৰু কেতিয়া আহিম কি কথা নাজানো, ভৱিষ্যতে আহিম নে নাহিম নাজানো, কিন্তু আহিলোঁ, ভাল লাগিলে চালোঁ। মই নামৰূপ আহিছোঁ, আগতে বহুতবাৰ আহিছোঁ, কিন্তু ইয়াত অহা নাছিলোঁ, জেকুৱেল অহা নাছিলোঁ। আহিলোঁ, ভাল লাগিলে, নাজানো আকৌ কেতিয়াবা আহিম নে নাহিম, নিশ্চয় আহিবলৈ চেষ্টা কৰিম, ভাল লাগিলে যিহেতু। এতিয়া পানী আছে, সেইকাৰণে আমি বহুত বেছি আগত যাব নোৱাৰিলোঁ, কিন্তু এটা টাইমত পানীটো নাথাকে, কমকৈ থাকে, তেতিয়া ভাল লাগে বোলে। এতিয়া নগ'লোঁ আৰু। সেই মানে কি দেখাই দিছোঁ আপোনালোকক, কি পানী যিটো সোঁত আহি আছে তাৰ ষ্টেপ আছে ন, ষ্টেপত মানে ৰৈ ধুনীয়া ফটো মাৰিব পাৰি। কিন্তু আমি সেই ফিল্ডটো নাপালোঁ বাৰু, মাজত ৰৈ ফটো মাৰিব পাৰি, সেই ফিল্ডটো আমি নাপালোঁ, যিহেতু পানী বহুত বেছি আছে। এতিয়া যাওঁ কি ঘৰলৈ বুলি যাওঁ। আকৌ আমাৰতো যিহেতু যাব লাগিব ডিব্ৰুগড় হয়, সেইকাৰণে আমি ওলাই দিওঁ ইয়াৰ পৰা। যাব পাৰে সেই তাৰ পৰা মানে ইমান ধুনীয়া ঠাণ্ডা এটা পৰিৱেশ ন, এডোখৰত ইমান ধুনীয়া হাৱা মাৰি আছে। আৰু আনফালে এইবিলাক আপোনালোকে চাব পাৰে, চব সোণাৰু গছ হয় এইফালে। ইমান ধুনীয়া লাগিছে ন, আপোনালোকক কি ক'ম আৰু। আৰু এইফালে আপোনালোকক দেখাইছোঁ, এইফালে ফটো মাৰি আছে, ফটোত বেয়া ভাল, কোনে বেয়া মাৰিছে ভাল মাৰিছে সেইবিলাকে কথা পাতি আছে। আৰু দেখাই দিছোঁ আপোনালোকক কেতিয়া আৰু আছোঁ, ষ্টেপত উঠি উঠি গৈ আছোঁ, একদম ভৰিবিলাক মানে কি আৰু কি ক'ম আৰু, মানে যাওঁ আৰু এতিয়া আহি আছোঁ। গাড়ী পামগৈ আৰু অকণমান আছে, খোজকাঢ়ি গৈ থাকোঁ। এইডোখৰ দেখাই আছোঁ, এইবিলাক চাওক, বহুত ডাঙৰ ডাঙৰ শিল হয়। মই দেখাই আছোঁ বহুত ডাঙৰ ডাঙৰ শিলবিলাক আপোনালোকে দেখিছে, বহুত বেছি ডাঙৰ ডাঙৰ শিল চাব পাৰে, বহুত বেছি ডাঙৰ ডাঙৰ শিল হয়। আৰু বহুত বেছি আছে, আগলৈও আছে, আপোনালোকক দেখাই আছোঁ। আপোনালোকে এইটো দেখিছে, ইয়াত শিলবিলাক সৰু সৰু কৰি ভঙা হয় মানে। এইফালে আপোনালোকে দেখিছে শিলটো এইফালেদি পৰি আছে, আৰু আনফালে এইফালে শিলটো সোমাই যায়। মই ওচৰলৈ নাই যোৱা, এইফালে এনেকৈ ওপৰলৈ এনেকৈ শিলটো সেইফালেদি গৈ থাকে, গৈ তলেদি এনেকৈ আহি ওপৰেদি এনেকৈ কৰি শিলটো পৰে। আপোনালোকক দেখাই দিছোঁ এবাৰ। এইফালে আপোনালোকে চাব পাৰে, মেচিন পূৰা ঘূৰি আছে। মোৰ ভইচটো শুনি পাইছে নাই পোৱা নাজানো, কিন্তু আপোনালোকক দেখাই দিছোঁ। দুটা মেচিন আছে, চলি আছে দুইটা মেচিন। এইফালে আপোনালোকে চাব পাৰে, অকণমান আগলৈ গৈ দিছোঁ বাৰু। এইফালে চাওক আপোনালোকে দেখিছে শিলবিলাক পৰি আছে। লৈছোঁ ভাত, এইফালে লোকেল চিকেন আছে, আৰু এইফালে আছে মাছৰ চব্জি, আৰু এইফালে পকৰি আছিলে আৰু বনাই আছে। এইফালে দালি আছে, আৰু এইফালে আপোনালোকে চাব পাৰে ইয়াত কেৰেলা ভাজি আছে, আচাৰ এতিয়া এইফালে তাই দি আছে। আৰু এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ, তাৰপিছত আমি ওলাই দিম ধুনীয়াকৈ। এতিয়া যাব ওলাই আহিলোঁ, আছোঁ বৰ্তমান ৰাস্তাত। এইজনী কেৰি যাওঁগৈ, আৰু বহুত দিনৰ পিছত লগ পালোঁ, ভাল লাগিলে। এতিয়া ঘৰলৈ বাই বাই যাওঁ। এখন আমাৰ গাড়ী, সকলোবিলাক উঠিছে, ময়ো এতিয়া উঠি লওঁ ধুনীয়াকৈ, তাৰপিছত লগ পাই আছোঁ। এতিয়া আমি যাম ডিব্ৰুগড় হৈ। কি হ'ল, গৰম নে? অ' মাই গড, বাই। গাড়ীত এটা ধুনীয়া গান লগাই আৰু লগতে বাগানৰ মাজে মাজে যোৱা যিটো ফিল্ড, সেই ফিল্ডটো বহুত বেছি ভাল লাগে। সেই ফিল্ড লৈ আমি বৰ্তমান গৈ আছোঁ। এতিয়া আমি বৰ্তমান আহি পালোহি দিহিং ব্ৰিজ। ডাৱৰবিলাক চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে? আমি বৰ্তমান নাহৰকটীয়া হৈ গৈ আছোঁ।
সেইফালে গৈ থাকোঁতে এইখন বীচখন পাইছোঁ, ইমান ভাল লাগিল দেখি। আমি এতিয়া বৰ্তমান ডিব্ৰুগড়ত সোমাইছোঁ আৰু লাহে লাহে আমি গৈ আছোঁ। ইয়াত ডিব্ৰুগড়ত সোমাইছোঁ আৰু এতিয়া গৈ থাকোঁ। মাৰি দিম। এইফালে ভণ্টিক চাওক, মজাছে গাড়ীত টোপনি মাৰিছে। মোৰ কিন্তু গাড়ীত গৈ থাকিলে ইমান বেছি টোপনি একো নালাগে। মোৰ বাহিৰৰ পৰিৱেশটো চাই গৈ ভাল লাগে। তাই মজাছে টোপনি মাৰি আছে, মই অকণমান ভিডিঅ' কৰি। বৰ্তমান আমি আহি ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰৱেশ কৰিছোঁ। ইয়াতে আমাৰ দুটামান কাম আছিল, সেইটো কাৰণে আমি ইউনিভাৰ্চিটিত সোমাইছোঁ এতিয়া। নাহৰৰ দেশত এভুমুকি আগতে এবাৰ আহিছিলোঁ, বহু বছৰ হ'ল। তাৰপিছত আজি আহিছোঁ ছেকেণ্ড টাইম। ভাল লাগিল, নাহৰৰ গছেৰে ভৰ্তি হৈ আছে, সেইকাৰণে কোৱা হয় চাগে নাহৰৰ দেশ। বহুত বেছি ভাল লাগিলে, এবাৰ ময়ো গাড়ীৰ পৰা নামি। আৰু এতিয়া আমি এওঁলোক গোটেই 4জনৰে বৰ্তাকৰ ঘৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰতে। আমি তাত সোমালোঁ। এতিয়া সময় 7মান বজা নাই, সন্ধিয়া বাজিব আৰু। এতিয়া আমি তাৰ পৰা ওলাই দিলোঁ, সন্ধিয়া 7 বাজিছে। আৰু আমি মৰ্ণিং আহিছিলোঁ ৰাতিপুৱা 7 বজাত, এতিয়া সন্ধিয়া 7 বাজিলে। ঘৰলৈ বুলি ৰাওনা হৈছোঁ, কিমান সময় লাগে নাজানো, গৈ আছোঁ আৰু এতিয়া আমি বৰ্তমান। গুৱাহাটীলৈ নাযাওঁ এতিয়া, খেতি দিন ৰুব হৈছে। আজি দিনটোৰ এটা ব্লগ দিবলৈ চেষ্টা কৰিলোঁ। আমি ক'ত গ'লোঁ, কি কৰিলোঁ, সকলোখিনি দেখালোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। আৰু আমি এতিয়া ঘৰলৈ বুলি কৈ আছোঁ। আমি ঘৰ পাওঁতে 9:30 মান হ'ল। মই যিহেতু এতিয়া ভইচ অভাৰ কৰি আছোঁ, চ' ইমানতে মোৰ ব্লগটো সামৰি দিওঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুকত ফ'ল' কৰিব। বাই।